चिरां जिल्लानि सदर थावनि काजलगावआव थानाय जोहोलाव सोमला बसुमतारी सोरखारि देहा फाहामसालियाव दिनैनिफ्राय जापानिज एनकेफेलाइटिस भेक्सिन होनाय हाबाफारिखौ जिल्ला बेंगिरि नरेन्द्र कुमार साहाया बेखेवनानै होयो। दिनै बेखेवजेननाय बे हाबाफारियाव जिल्ला बेंगिरिजों लोगोसे जयेन्ट डाइरेक्टर आरो चिरां जिल्लानि माखासे खौरांगिरिफोराबो जापानिज एनकेफेलाइटिस भेक्सिनखौ थुजायो। गुबुन फारसेथिं दिनैनिफ्राय जागायजेननाय बे भेक्सिन थुनाय हाबाफारिया नभेम्बर दान मोनसे सोलिगोन होनना मिथिहोनायजों लोगोसे बे भेक्सिनखौ 15 बोसोर बैसोनिफ्राय 65 बोसोर बैसोनि गेजेरनि साफ्रोमबो सुबुङा लानो हागोन होनना फोरमायो। আজি আমি 1 নৱেম্বৰৰ পৰা যেই ভেকচিন আৰম্ভ কৰিছোঁ। এইটো ভেকচিন 15 ওপৰৰ মানুহক আমি দিম। আজি আমি 51 চেণ্টাৰ হিচাপে আৰম্ভ কৰিছোঁ চিৰাঙত। এইটো হ'ল যিখিনি আমাৰ চিৰাং দুটা ব্লক ইণ্টেনচিভ ব্লক আছে, যেই এফেক্টেড ব্লক আছে। এই কাৰণে মই এইটো ভাবিছোঁ যে মানুহে বেছি নম্বৰত পৰা ওলাব আৰু এইটো ভেকচিন ল'ব। অসুবিধা নাই, যিখিনি ভেকচিনৰ পৰা অলপ এই দুদিনৰ কাৰণে জ্বৰ আহে এনেকুৱাই হ'ব, কিন্তু ভেকচিন ছেফ আছে আৰু আমাক ডিচেম্বৰ ভিতৰত एक सेकेंड डेडलाइन क्या है? 42 डेज 42 आप बोल दीजिए कि मैं भी लिया डॉक्टर। हाँ बता रहा सो आज आमी नवेम्बर माहत भितरत आमी गोटे चिरांगर पब्लिकत आमी वैक्सीनेट करिब एटू लक्ष्य लैছোঁ। আৰু আজি আমাৰ কাৰণে ভাল দিন হ'ল যে আজি আমি এডিসি ডাঙ্গরিয়া আৰু জয়েন্ট ডাইরেক্টর আমাৰ চিকিৎসা বিভাগৰ জৰিয়ত যিজন মানুহ আছে বেছি মানুহে লৈছে। আৰু আমাৰ কাৰণে এইও ভাল যে আজি ৰিপৰ্টাৰ জনে 3জন বা 4জন সকলৰ সন্মুখত এইটো ভেকচিন লৈছে। এই কাৰণে মই ভাবিছোঁ যে মানুহে এইটো কনফিডেন্স পাব, মানুহে বেছি নম্বৰ ওলাই ভেকচিন ল'ব। ৰাইজক কিবা অনুৰোধ জনাব স্যাৰ ল'বৰ কাৰণে? ৰাইজৰ কাৰণে মই অনুৰোধ জনাম যে কোভিডৰ নিচিনা যেই ভেকচিনটো ছেফ আছে আৰু কোভিডৰ নিচিনা যেই ভেকচিন আমাক সময়মতে ল'ব লাগিব। যেই জাপানিজ এনসেফেলাইটিস হল এটা চিৰাঙৰ কাৰণে দুৰ্ভাগ্য বস্তু। আমাৰ ডিষ্ট্ৰিক্টত মস্কিটো বেছি আছে, আমাৰ ডিষ্ট্ৰিক্টত গাহৰি পালন আছে। এই কাৰণে যেই বেছি স্প্ৰেড হয়, এই কাৰণে মই আহ্বান জনাইছোঁ চিৰাঙৰ ৰাইজক যে বেছি নম্বৰত ওলাই আহা ভেকচিন লওক। এই মাহৰ কাৰণে মই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমি বিভিন্ন চেণ্টাৰত আমি ভেকচিন চেণ্টাৰ ল'ম আৰু আপোনাৰ সন্মুখত যিখিনি চেণ্টাৰ আছে আপুনি তাত যাই পেলাই ল'ব পাৰিব।